নমস্কাৰ বন্ধুসকল, মই ৰাজ বিফৰগান চেনেলৰ আৰু এটা নতুন এপিসোডত আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম মাতৃভাষা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি। তেনেহ'লে ভিডিঅ'টো একদম শেষলৈকে চাব। মাতৃভাষাৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমে ভাষা কাক বোলে এইটো জানিব লাগিব। সাধাৰণতে ভাষা হৈছে এটা চিন্তাধাৰা, অৰ্থাৎ ভাষা হ'ল মানুহে ইজনৰ লগত সিজনৰ ভাৱক আদান প্ৰদান কৰাৰ এক শক্তি বা প্ৰক্ৰিয়া। এতিয়া আমাৰ মাতৃভাষা কাক বোলে এইটো জানিব লাগিব। অৰ্থাৎ এটা শিশুৱে জন্মৰ পিছত প্ৰথমে যিটো ভাষাত কথা ক'বলৈ আৰম্ভ কৰে সেই ভাষাটোই হৈছে মাতৃভাষা। ইয়াতে মই এটা এক্সাম্পল দি আছোঁ, আপুনি আপোনাৰ নিজৰ কথাকে ভাবকচোন। আপুনি প্ৰথমেই কোনটো ভাষাত আপোনাৰ পিতৃ মাতৃৰ লগত কথা বতৰা আৰম্ভ কৰিছিলে? আপুনি যিটো ভাষাত প্ৰথমে ক'বলৈ আৰম্ভ কৰিছিলে সেই ভাষাটোকে আপোনাৰ মাতৃভাষা বুলি গণ্য কৰা হয়। মাতৃভাষা কাক বোলে এইটো জনাৰ পিছতে আমি মাতৃভাষা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ এতিয়া আলোচনা কৰিম। তো মাতৃভাষা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহক আমি 10টা ভাগত ভগাই দিছোঁ। নম্বৰ 1 হৈছে শিশুসকলে মাতৃভাষা নিয়াৰিকৈ শিকিলে তেওঁলোকৰ মনৰ ভাৱ বা আৱেগবোৰ আন ব্যক্তিৰ সন্মুখত সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হয়। 2 নম্বৰত আছে মাতৃভাষা শিক্ষণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে ব্যক্তিয়ে নিজৰ মনৰ ভাৱ সুন্দৰ আৰু সাৱলীলভাৱে প্ৰকাশ কৰিব পৰাটো। 3 নম্বৰ হৈছে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হ'ল ভাষাটোৰ গুৰুত্বপূৰ্ণ ধ্বনিসমূহৰ উচ্চাৰণৰ বৈধতা আহৰণ কৰা। 4 নম্বৰ মাতৃভাষা শিক্ষণৰ মাধ্যমত ভাষাটো স্পষ্টভাৱে ব্যৱহাৰৰ দক্ষতা আহৰণ কৰা হয় আৰু লগে লগে কথনভংগীৰ সাৱলীলতা অনা হয়। 5 নম্বৰত আছে মাতৃভাষাৰ শিক্ষণে শিশুসকলৰ মনত নিজস্ব ভাৱ অনুভূতি আৰু অভিজ্ঞতাসমূহ আনৰ আগত ব্যক্ত কৰাৰ আনন্দ আনি দিয়ে। 6 নম্বৰ পইণ্ট হ'ল মাতৃভাষাৰ শিক্ষণে শিশুৰ মনলৈ আত্মবিকাশৰ ধাৰণা আনি দিয়ে আৰু বাহন হিচাপে কাম কৰে। 7 নম্বৰ পইণ্ট হৈছে মাতৃভাষাৰ শিক্ষণ শিশুৱে সুন্দৰভাৱে আয়ত্ত কৰিব পাৰিলে আত্মবিকাশৰ সুবিধা অধিকভাৱে পাবলৈ সক্ষম হয়। 8 নম্বৰ পইণ্ট হৈছে মাতৃভাষা শিক্ষণে শিশুসকলৰ মনলৈ অধ্যয়ন অভ্যাস আনি দিয়ে। সেই অধ্যয়ন অভ্যাসে ভাষাটোৰ সাহিত্য সংস্কৃতিৰ জ্ঞান লাভত ক্ষিপ্ৰতা আনি দিয়ে। 9 নম্বৰ পইণ্টটো হৈছে শিশুৰ মনত জ্ঞান আহৰণৰ প্ৰাবল্য অধিক থাকে আৰু সেই জ্ঞান আহৰণৰ উপাদানসমূহ মাতৃভাষাৰ মাধ্যমত শিশুৱে সহজতে লাভ কৰিবলৈ সক্ষম হয়। 10 নম্বৰ পইণ্ট হৈছে মাতৃভাষাৰ শিক্ষণে শিশুৰ মনত সৃজনশীলতা শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। মৌলিক চিন্তাচৰ্চা কৰাৰ বাবে মাতৃভাষাই আটাইতকৈ উপযুক্ত মাধ্যম হিচাপে কাম কৰে। তো মাতৃভাষাত শিক্ষাদান কৰিব পাৰিলে শিশুৰ মনত অধিক আনন্দ আৰু সাহস আহে। শিক্ষা আহৰণৰ মাধ্যম মাতৃভাষা হ'লে শিশুসকলে উৎসাহিত হৈ পৰে। শিশুসকলক মাতৃভাষাৰ মাধ্যমেৰে সময় উপযোগী শিক্ষা দিবলৈ সহজ, যিটো আন ভাষাৰ দ্বাৰা সহজ নহয়। তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।